পাহি কাপোৰ কুমাৰ মাটিটো লেটিয়াই পেলাই এই সজাটোৰ ওপৰত লগাই দিয়া হয়। সেইটো মাটি বেলেগ শুকালে তাৰ ওপৰত আকৌ গোবৰৰ গোবৰৰ লগত কম পৰিমাণে মাটি দি চেহেৰা বনোৱা হয়। এই মাটিটো ইয়াতে প্ৰস্তুত কৰা হয় নে বেলেগৰ পৰা অনা হয়? কুমাৰ মাটিটো আমাৰ এই ঠাই বিশেষ অনা শালমৰাৰ পৰা অনা হয়। শালমৰাৰ পৰা ন? তাৰপিছত তেনেধৰণে তেওঁলোকে যে এইবিলাক মৃৎ শিল্পত তেওঁলোক কাম কৰেতো, হয়। তাতে মাটিটো থাকে, তাৰ পৰা অনা হয়। আমাৰ ঘৰ এয়া কাষতে ঘৰটো, হয়। গতিকে ইয়াত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কৰোঁ আৰু তাৰপিছতে ৰাতি জিৰণি লওঁ, তাৰপিছত আকৌ ৰাতিপুৱাৰ পৰা তেনেকুৱা প্ৰয়োজন সাপেক্ষে আমি ৰাতিলৈকে কৰিবলগীয়া হয়। আপোনাৰ নামটো কৈ দিবচোন। প্ৰদীপ গোস্বামী। প্ৰদীপ গোস্বামী, হয়। আপোনাৰ ইয়াতে কাম কৰা কিমান বছৰ হৈছে? মই সৰু কালৰ পৰাই দেখা নহয়, মা আটাইছৰে নিজে শিক্ষকতা কৰিলে, মুখা তৈয়াৰ কৰিলেই আমাৰ সোঁফালে থকা ঘৰ। মুখাৰ লগত জড়িত হৈ গোটেই ভাৰতবৰ্ষ গ'ল, চব ৰাজ্যলৈকে গ'ল। তেতিয়া তেখেতক মুখাৰ ওপৰত 2003 চনত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। গতিকে তেখেত সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক। গতিকে আমি মুখা দেখিলোঁ সৰু কালৰ পৰা বনোৱা, তাৰপিছত আৰু নিজে আপোনাৰ নিজৰ হাতেৰে মুখা প্ৰস্তুত কৰি পাইছেনে? কৰিছে ন? এতিয়া বেলেগে তৈয়াৰ কৰেনে আপুনি? আমাৰ ঘৰৰ উপৰিও এতিয়া নহয়, সেইটোৱে হয়। আমি কৰাৰ উপৰিও আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, শিকাৰো আছে, তেওঁলোকেও তৈয়াৰ কৰিছে। তেওঁলোকৰ হাতৰ মুখাও আছে। এইবিলাক প্ৰায় মুখা তেওঁলোকৰ হাতৰে প্ৰায়খিনি বিক্ৰী হৈ গ'ল। এইকেইটা মুখা আছেগৈ। গতিকে আমাৰ হাতৰ তৈয়াৰী কুম্ভকৰ্ণ, তাৰপিছত নৰসিংহ ডাঙৰ মুখা, তাৰপিছতে সেইফালে বাণৰজা, নৰকাসুৰ, তাৰপিছতে মুখাবিলাক, তাৰপিছত আমাৰ ভাইটিয়ে কৰা, তেনেকৈ কিবাকিবি আছে আৰু প্ৰায়খিনি আমাৰ হাতৰে আছে বাৰু। আকৌ এবাৰ আহিম বাৰু ইয়ালৈ। এতিয়া আজি ভিৰ কাৰণে আপোনাক হয়তো বহুতখিনি মনত সুৰ থকা প্ৰশ্নও সুধিব পৰা নাই আপোনাক। আকৌ এবাৰ আহিম। নামটো কি আছিল? অৰ্জুন দাস। হয়। গধূলি ঘাটতি পাৰ হৈ বিহপুৰীয়া সাহিত্য সভা, মানে অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে বিহপুৰীয়া। হয় হয়। তাত প্ৰগ্ৰেম কৰি আহিছিলোঁ। সেইটো 85 চনৰ কথা। কিন্তু এতিয়া বদতি বুলি ক'লে বহুত মানুহে কিন্তু চিনি নাপায়, হয় নহয়? কিন্তু ইতিহাসত বাছ যায়, বাছ পাৰ হয় নাৱেদি বা সেই ঘাটলৈকে যায়, সিপাৰে গাড়ী, সিপাৰৰ পৰা গাড়ী চলে, হয়। তেনেকৈ যায়। সেইটো ঘাটৰ হেৰি আছিল। সেইটো চব সলনি আমিও গম নাপাওঁ বিশেষকৈ, কিন্তু আমাৰ দেউতাহঁতে কোৱা শুনো আৰু বদতি ইতিহাসত লিখিতভাৱে আছিলে, হয়। এতিয়াতো আপোনাৰ সাহিত্য সভা আছে আপোনাৰ নাৰায়ণপুৰত, এতিয়া আগন্তুক আহি আছে। তালৈতো যাব লাগিব। হয়, আহিব এপাক। আমি যাম মানে আমাৰ অনুষ্ঠান আয়োজনৰ কাৰণে নিমন্ত্ৰণ কৰিলে আমি হয় কথা পাতিছেই। আপোনালোকৰ এই মুখা প্ৰদৰ্শনী হিচাপে যাব নেকি ইয়াৰ পৰা? মুখা ভাওনা আছে ন? হয়। তাৰ কাৰণে কথা পাতিছেই, তেওঁলোকে কনফাৰ্ম কৰি দিলে হয়তো আমি ফেব্ৰুৱাৰীতে হ'ব সম্ভৱ। হয়, গতিকে আমি যোৱাৰ চেষ্টা এটা কৰি চাব লাগিব।